সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। যোৱাটো ক্লাছত মই তোমালোকক লক্ষ্মীনাথ বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী শীৰ্ষক মালিকাটো পঢ়াই আছিলোঁ। পাঠটোৰ যিহেতু আধা অংশহে পঢ়োৱা হ'ল, আজি আমি পাঠটোৰ পিছৰ অংশটো আলোচনা কৰিম। এতিয়া তোমালোকে ইতিমধ্যে গম পালা যে ধনবৰ আৰু ৰতনী নামৰ এখন প্ৰেমিক প্ৰেমিকাৰ প্ৰেমৰ কাহিনীৰ কথা মালিকাটোত আছে। এতিয়া তৃতীয় স্তৱকৰ পৰা আজি আমাৰ আলোচনা আৰম্ভ হ'ব। তৃতীয় স্তৱকত কি কৈছে চোৱা। পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতা বগাবলৈ টান। ৰতনী সোণাইকে বৰাব পাৰোঁ মই, মাকো বুজাবলৈ টান। ইয়াতে আমি কাহিনীটো আৰু এটা চৰিত্ৰ পাইছোঁ। এতিয়ালৈকে আমি দুটা চৰিত্ৰই পাইছিলোঁ, এটা হ'ল ধনবৰ আৰু আনটো হ'ল ৰতনী। কিন্তু ইয়াত আমি আৰু এটা চৰিত্ৰৰ কথা গম পাইছোঁ, সেইটো হ'ল ৰতনীৰ মাক। ৰতনীৰ মাকে ধনবৰ আৰু ৰতনী সম্পৰ্কটো মানি ল'ব নোখোজিলে। গতিকে ধনবৰে কি কৈছে যে ৰতনীক মনাব পাৰিলোঁ, কিন্তু ৰতনীৰ মাকক বুজাব বা সন্মান কৰাব নোৱাৰিলে। সেই কথাকে বুজোৱা হৈছে। তাৰপিছত কৈছে কি যে বগাকৈ বগলী উৰে কেনেকুৰি, পাখিতে পাখি লগাই, কাৰেনো উৰিব ধনবৰ দুখীয়া, ৰতনী লগতে নাই। যে যিহেতু বিলাপ কৰিছে আৰু ৰতনীৰ অবিহনে ধনবৰে গোটেই পৃথিৱীতে নিসংগতাৰ অনুভৱ কৰিছে। মানে সকলোতে সংগী দেখিছে, কিন্তু নিজে একেবাৰে গোটেই পৃথিৱীত যেন অকলশৰীয়া নিসংগ এনেকুৱা এটা অনুভৱ কৰিছে। প্ৰেমৰ বিৰহত সাধাৰণতে প্ৰেমিক প্ৰেমিকাৰ মনত যেনেকুৱা অনুভৱ হয়। এতিয়া কৈছে যে ধনবৰে আকাশত দেখিছে যে বগলীবিলাকো লগৰীয়াৰ লগত পাখি লগাই আনন্দত উৰি ফুৰিছে, কিন্তু ধনবৰ নিসংগ। ৰতনীৰ অবিহনে সেই আনন্দ ল'বলৈ ধনবৰ যেন অসমৰ্থ। আকৌ কৈছে ফেনে ফুটুকাৰে বৰলুইত বৈছে, বুকুত লৈ খাগৰিৰ জাঁজী, বুকু উদং কৰি ৰতনী গ'লে মোৰ, কাকে লৈ বৈ যাম আজি। কৈছে যে লুইতৰ বুকু যি সোঁত ফেনে ফুটুকাৰে লুইতখন বৈ গৈছে বুকুত, তথাপিতো কিন্তু বুকুখন উদং নহয়। বুকুত যিহেতু খাগৰিৰ জাঁজী আছে, কিন্তু ধনবৰৰ বুকুত আজি ৰতনী নাই। গতিকে ৰতনীৰ অবিহনে ধনবৰ একেবাৰেই উদং। তাৰপাছত কৈছে যে পূবৰে পচোৱা ছাতি মাৰি গ'লে, ধানতে থৈ গ'লে থোক, ধনাইৰে মনাইকে ছাতি মাৰি ৰতনী, মনতে দি গ'লে শোক। মানে পূবৰ পচোৱা যাক আহিলে, ধাননিখন কোবাই থৈ গ'ল, কিন্তু থোকবোৰ তাতে থাকি গ'ল। ধাননিয়ে ধানৰ থোকবোৰ বিচ্ছিন্ন কৰি থৈ নাই যোৱা, চেদেলি ভেদেলি কৰি থৈ, মানে ধানৰ থোক ছিঙি ভাঙি থৈ নাই যোৱা। কিন্তু ধনাইৰ জীৱনলৈ ৰতনী এনেকুৱাকৈ আহিল সেই চাপ বতাহ, যে ধনবৰৰ জীৱনটোৱে টচ নচ কৰি থৈ গুচি গ'ল। তাৰপিছত কৈছে যে গঙাতে উৰিলে ঐ গঙাৰে চিলনী, বালিতে উৰিলৈ ঘোঁৰা, সেন্দুৰী টিঙতে বহি উটি গ'লে ৰতনী ধনাইৰে পৰা। মূল কথাটো হ'ল যে ৰতনী যিখন নাৱত বহি গৈছিলে তাৰ টিংটো সেন্দুৰেৰে বলোৱা আছিলে। গতিকে কৈছে যে ৰতনী সেন্দুৰে বলোৱা নাৱত উঠি কি হ'ল, চিৰদিনৰ কাৰণে ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে গুচি গ'লগৈ। তাৰপিছত কৈছে চৰায়ে তুলিলে ঐ চৰা পোৱালি, গছৰ ডাল শুৱনি কৰি, ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰে সতৰু কৰি। কৈছে যে গছত ডালত যিবিলাক চৰাই চিৰিকটি ডালে ডালে নাচি ফুৰে, চৰায়ে সেই চৰাই পোৱালিবিলাকক তুলি তালি ডাঙৰ দীঘল কৰে, সেই এক সৌন্দৰ্য সৃষ্টি কৰিবলৈকে। কিন্তু ৰতনীৰ মাক দেউতাকে ৰতনীক তুলিলে যেন ধনবৰৰ কাল সতৰু কৰিবলৈকেহে। তাৰপিছত কৈছে লুইতৰ শিহু ঐ টোপাইবোৰ মাৰিলি, আকৌ চোন এটিবাৰ ওলা, ধনশিৰি ৰতনী টোপাইবোৰ মাৰি গ'ল, ভাঙি মোৰ কামিহাৰ চলা। কি কৈছে যে লুইতত শিহু থাকে, আমি শুনিছা নিশ্চয় লুইতত শিহু থকাৰ কথা। তেওঁ কৈছে যে লুইতৰ শিহু টোপাইবোৰ মাৰিলে আকৌ এবাৰ ওলায়। এনেকুৱা নহয় যে সি আৰু সোমোৱাৰ পাছত ওলায়, কিন্তু আকৌ ওলায়। কিন্তু ধনবৰৰ ক্ষেত্ৰত কি হৈছে যে ৰতনী এনেকুৱা ধৰণে বুৰ মাৰিলে বা এনেকুৱা ধৰণে তেওঁৰ জীৱনৰ পৰা গুচি গ'লগৈ যে কেতিয়াও আৰু দেখা পোৱা নাযাব। বালিতে চৰিছে দুটি বালিমাহী, লগৰে লগৰী পাই, পাৰত কান্দিছে ধনবৰ দুখীয়া, ৰতনী লগতে নাই।
এতিয়া কোৱা হৈছে যে প্ৰেমৰ বিৰহত চবফালে সংগী দেখা পোৱা যায়, নিজে একেবাৰে নিসংগতাৰ সমুদ্ৰত যেন থকা হয়। গতিকে ধনবৰেও তেনেকুৱা অনুভৱ কৰিছে, চবফালে সংগী সুখ দেখিছে কিন্তু নিজে একেবাৰে পৃথিৱীখনত যেন অকলশৰীয়া, সেই অনুভৱটো দহি মাৰিছে। কৈছে কি যে লুইতৰ বালিত বালিমাহী চৰাইবিলাকে কি কৰিছে, লগৰী পাই ইটো সিটোৰ লগত খেলি আছে, কিন্তু ধনবৰৰ লগত কোনো নাই। ৰতনীৰ অবিহনে যিহেতু নিসংগ, গতিকে কৈছে যে ধনবৰে পাৰত বহি ৰতনীৰ অবিহনে অকলে অকলে কান্দিছে মাথো। ফুটুকাৰ তলতে যখিনী ছোৱালী টুক টুক চাপৰি বাই, ধনাইৰে চাওঁতে ৰতনী নাই ঐ কোনে তাৰ মুখলৈ চায়। এতিয়া কৈছে যে ফুটুকা গছৰ তলতো কি বুলি কৈছে, যখিনী ছোৱালী আছে, টুক টুক চাপৰি বাই আছে। এতিয়া এইটো এটা লোকবিশ্বাসৰ প্ৰসংগ। এইবিলাক তোমালোকে হয়তো এতিয়া গম নাপাব পাৰা, সেইবিলাক নুশুনিব পাৰা, কিন্তু আমি যেতিয়া শৈশৱতে আছিলোঁ তেতিয়া এই কথাবিলাক শুনিছিলোঁ। আমি যেতিয়া খেলি থাকোঁ যে ফুটুকা গছ দেখিছিলোঁ, সেই ফুটুকা গছৰ গাতে কেতিয়াবা থোপা থুৰ নিচিনা কিছুমান থাকে, সেইবিলাকক কয় যে ডাঙৰবিলাকে কোৱা শুনো আৰু যে ইয়াতে ভূতে থুৱাই থৈ গ'ল, মানে যখিনীয়ে থুৱাই থৈ গ'ল। গতিকে সেইজোপা ফুটুকাৰ ওচৰত আমি নগৈছিলোঁ, এইজোপা থুৱাই থৈ গৈছে, এনেকুৱা ধৰণৰ কিছুমান বিশ্বাস আছিলে। গতিকে সেইবিলাক লোকবিশ্বাস। কিন্তু আজিকালি যিহেতু বিজ্ঞানৰ যুগত সেইবিলাক কমি আহিছে, সেইবিলাক ধ্যান ধাৰণা নাইকিয়া হৈছে। এতিয়া সেই লোকবিশ্বাসটোকে ইয়াত বেজবৰুৱাই সাঙুৰি লৈছে। কৈছে কি যে উদ্দেশ্যটো হ'ল যে ফুটুকা গছৰটো সংগী আছে, মানে যখিনী আছে যি টুক টুক চাপৰি বজাই যায় বুলি কৈছে, কিন্তু ধনবৰহে একেবাৰে নিসংগ। গতিকে তাৰ কি কৈছে যে মুখলৈ চাওঁতা কোনো নাই। তাৰপিছত আকৌ কৈছে নৈৰে পাৰতে কাৰে এৰাবাৰী চপৰা চপৰে খহে, লুইতৰ পাৰতে কাৰে ধনবৰ ৰতনীৰ বেজাৰতে জহে। এইখিনিতে এই যিটো ধনবৰৰ যিটো কাৰুণ্যতা মনৰ, সেই কাৰুণ্যতাৰ ভাৱটো আৰু গভীৰ কৰি তুলিবলৈ বেজবৰুৱাই কি কৈছে, এখন এৰাবাৰীৰ প্ৰসংগ উল্লেখ কৰিছে। এৰাবাৰী বুলি ক'লে এনেও বেয়া লাগে, কাৰোবাৰ কোনোবাই এৰি থৈ যোৱা বাৰী এখন। সেই এৰাবাৰীখন দেখিলেই ধৰি লোৱা সেই ছবিবোৰে ধৰি লোৱা এটা শোক লগা অৱস্থাৰ সৃষ্টি কৰে। গতিকে ধনবৰৰ সেই কাৰুণ্যতা, নিসংগতা, সেইটো বুজাবৰ কাৰণে বেজবৰুৱাই এই এৰাবাৰীৰ প্ৰসংগ উল্লেখ কৰিছে। কৈছে যে সেই এৰাবাৰীখন জহি খহি গৈছে, কোনো চাওঁতা নাই। ঠিক তেনেদৰে ধনবৰো জহি খহি গৈছে মনৰ বেজাৰতে, কিন্তু তাৰো কোনো চাওঁতা নাই। তাৰপাছত কৈছে যা গৈ ৰতনী নাহিবি নাহিবি বিচাৰি নাহিবি মোক, তোৰে ধনবৰ ভিকহুৰ ভিকহু পৃথিৱীত থৈ যাব হোক। এইখিনিতে আমি আৰু এটা কথা গম পালোঁ, কিন্তু ভিকহুৰ ভিকহু বুলি কোৱা প্ৰসংগটোৰ পৰা যিটো এই যে প্ৰেমে পূৰ্ণতা নাপালে তাৰ আৰু এটা কাৰণ হ'ল ধনবৰ দুখীয়া। গতিকে কৈছে ধনবৰে আক্ষেপ কৰি কৈছে যে যাকে ৰতনী আৰু নালাগে আহিব। কি বুলি কৈছে, তোৰ ধনবৰ ভিকহুৰ ভিকহু, দুখীয়া ধনবৰলৈ আৰু আহিব নালাগে। তোৰ ধনবৰে পৃথিৱীত শোক এৰি থৈ গুচি যাব, যিহেতু ৰতনীৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে। ৰতনী গুচি গ'ল দুখীয়াৰ কাৰণে, কিন্তু সি জীয়াই থাকিব নোৱাৰে। বোপাই মোৰ লুইতৈ সামৰি লোৱা মোক, কোলাত থানে ফেৰি দিয়া, ৰতনী হেৰাল মোৰ সকলো পৰিলোঁ আৰু মোৰ একো নাইকিয়া। কি কৈছে যে লুইতৰ পাৰতেই যিহেতু বিলাপ কৰি আছিলে, শেষত মানে সেই কাৰুণ্যতা একেবাৰে চৰম পৰিণতিৰ ফালে আগবাঢ়িছে। কি কৈছে যে ৰতনীৰ অবিহনে ধনবৰ আৰু কেতিয়াও জীয়াই থাকিব নোৱাৰে বা নোখোজে। সেইকাৰণে ৰতনী যিহেতু নহাৰ কথা দিয়েই গুচি গ'ল, সেইকাৰণে ধনবৰে কি কৰিছে, লুইতৰ বুকুতেই শেষত আত্মজাহ দিয়ে। এইদৰে কাহিনীটোৰ কৰুণ পৰিণতি হয়। গোটেই মালিতাটোৰ কাহিনীভাগ এইখিনিতে শেষ হৈছে। বুজি পালা? আমাৰ পাঠটো আজি ইমানতে শেষ হৈছে। তোমালোকে কি কৰিবা, কঠিন শব্দাৰ্থখিনি চাবা। শব্দাৰ্থৰ লগতে তোমালোকে উপৰিঞ্চি তথ্য আৰু পাঠপথৰ যিটো অংশ আছে সেইখিনি চাবলৈ নাপাহৰিবা, সেইখিনি ইম্পৰ্টেণ্ট কথা আছে। গতিকে তোমালোকে এইখিনি কথা চালে মোৰ বোধেৰে পাঠটো আয়ত্ত কৰিব পাৰিবা। আজিৰে আমাৰ পাঠটো শেষ হৈছে।